যদি এজন সাধাৰণ মানুহক কোনোবাই জুকাই লয় তেন্তে হলে সাধাৰণ মানুহজনৰ খং উঠিলে সকলোবোৰ পণ্ড কৰি দিব পাৰে সবকে ধ্বংস কৰি দিব পাৰে অভিমান্যু ৰূপী এই কমল লোচনে সিনেমাখনত তাকেই দেখুৱাব বিচাৰিছে সমগ্ৰ সিনেমাখনত আপোনালোকে এইটোৱে দেখিবলৈ পাব যে কেনেকৈ এজন সাধাৰণ মানুহক যদি জুকাই লয় তেওঁ কেনেকৈ সকলো যিমানে ডাঙৰতকৈ ডাঙৰ মানুহ নহওক কিয় যিমান ডাঙৰ পলিটিচিয়ান নহওক কিয় সবকে তহস নহস কৰি দিব পাৰে আজি এই ভিডিওটোত আপোনালোকক এনেকুৱা কেইটামান পইণ্ট আপোনালোকক দেখাই দিম যাৰ কাৰণে আপোনালোকে সিনেমাখন চাবলৈ যোৱাটো খুবেই বেছি প্ৰয়োজনীয় কিয় আপুনি 100 টকা এটা পকেটৰ পৰা খৰচ কৰি এই অভিমন্যু সিনেমাখন চাবলৈ যাব তাৰ কেইটামান পইণ্ট আপোনালোকে জানি লওক প্ৰথম পইণ্টটো হৈছে যে মিউজিক এই সিনেমাখনত যিমানবোৰ বিজিএম ইউজ কৰা হৈছে বা মিউজিক ইউজ কৰা হৈছে সকলোবোৰ আপোনালোকে যেতিয়া সিনেমাখন চাই থাকিব হলত আপোনাৰ কাণত সেই যি মিউজিক আছে যি শব্দ আছে সাউন্ড আছে সেইখিনি আপোনাক কিন্তু বহুত বেছি এট্ৰেক্টিভ কৰিব সিনেমাখনৰ প্ৰতি এক্টিং 2 নম্বৰতে আহিলে এক্টিং যদি আপোনালোকে চাবলৈ যায় লাষ্ট কেইখনমান সিনেমাতকৈ এইখনত আপোনালোকৰ এক্টিং যথেষ্ট বেছি ভাল পৰিমাণৰ দেখিবলৈ পাব এনেকুৱা নালাগিব যে আপুনি কিয়নো সিনেমাখন চাই আছে আমনি লাগিছে গুচি যাওঁ তেনেকুৱা ফিল নহয় ইয়াতে আপোনালোকে এন্টাৰটেইনমেন্ট হ'ব লগতে যিটো ষ্টৰী আছে কাহিনীটো বহুত বেছি কিবা এটা নহয় কিন্তু কাহিনীটোক যেনেকৈ প্ৰেজেন্ট কৰিছে যেনেকৈ স্ক্ৰিনত প্লে কৰিছে সেইখিনিক চাই কিন্তু আপোনালোকে বহুত বেছি আমেজ লাভ কৰিব কোটি টকীয়া সিনেমাই যিটো আপোনালোকক মনত দুখ লগাব নোৱাৰে সিনেমা এখনৰ জৰিয়তে বা মনত খং উঠাব নোৱাৰে সিনেমাখনৰ কাহিনীটোৰ জৰিয়তে তেনেকুৱা এটা অনুভৱ বা তেনেকুৱা এটা ফিলিংছ আপোনালোকে এই অভিমন্যু সিনেমাখনত দেখিবলৈ পাব এক্টিং ইমানেই ভাল হৈছে ইমানেই ধুনীয়া স্ক্ৰিন প্লে কৰিছে যাৰ জৰিয়তে আপোনালোকৰ সিনেমাখনৰ কাহিনীটো যেনেকৈ আগবাঢ়ি গৈ থাকিব এনেকুৱা লাগিব যেন আপুনিও সেই সিনেমাটোৰ বা কাহিনীটোৰ সৈতে যেন জড়িত হৈ গৈছে যাত যি খং দেখুৱায় বা যেনে ধৰণৰ দুখ লগায় সেইবোৰ যেন আপোনাৰ লগতে হৈছে সেই অনুভূতিবোৰ আপোনালোকে সিনেমাখন চাই থাকোঁতে যথেষ্ট মানে লাভ কৰিব যেটো কোটি টকীয়া সিনেমায়ো হয়তো আপোনালোকক দিব নোৱাৰে এনেকুৱা নালাগিব যেন এই সিনেমাখন বহুত আঢ়ৈ ঘণ্টিয়া বা তেনেকুৱা সেই সিনেমাখন চাই আপোনালোকৰ বহুতে বেছি ভাল লাগিব ট্ৰেইলাৰটো আপোনালোকে যেতিয়া চাইছিলে তাত হয়তো ধৰিবই নোৱাৰে যে কোনটো ক্যাৰেক্টাৰ কেনেকুৱা পুলিচৰ ক্যাৰেক্টাৰটো যেনেকুৱাকৈ দেখা হৈছিলে যে আপোনালোকে ভাবিছিলে যে পুলিচজন সাকে সিনেমাখনত বহুত বেছি কিবা ডাঙৰ এটা হ'ব পাৰে বা বহুত কিবা কিবি কৰিব পাৰে যেনেকৈ অমৃতা গগৈ ৰূপটো আপোনালোকে যেনে ধৰণে ট্ৰেইলাৰত দেখিছিলে ঠিক তাৰ অপোজিট আপোনালোকে সিনেমাখন চালে গম পাব যে কেনেকুৱা এটা ৰূপ ট্ৰেইলাৰত দেখাতকৈ বহুত বেলেগ এটা ৰূপ আপোনালোকে তেওঁলোকৰ সেই সিনেমাখনত কিন্তু দেখিবলৈ পাব মুঠতে ক'বলৈ গ'লে সমগ্ৰ সিনেমাখনৰ কাহিনীটোৱে আপোনালোকক এনেকুৱা এটা উৎসাহ দিব যে কেনেকৈ সাধাৰণ মানুহৰ জীৱনত যিবোৰ সমস্যা হৈ থাকে সেই এজন সাধাৰণ মানুহক কেনেকৈ উলুটাই পুলুটাই ডাঙৰ পলিটিচিয়ান বা শক্তিশালী মানুহে ফসাবলৈ চেষ্টা কৰে জেলত নিৰ্দোষী হলেও ভৰাই থৈ দিব পাৰে সেইবিলাককে আপোনালোকে চাবলৈ পাব আৰু কেনেকৈ সেই সাধাৰণ মানুহজনৰ খং উঠিলে সবকে ধ্বংস কৰি দিব পাৰে তাৰ এটা আভাস আপোনালোকে দেখিবলৈ পাব অভিমন্যু নামটোৱে এইটোৱে বুজাইছে যে কেনেকৈ এখন চক্ৰবেহু তেওঁক ক্ৰিয়েট কৰিছে আৰু সেই চক্ৰবেহুৰখনৰ জৰিয়তে ডাঙৰ যিখিনি পলিটিচিয়ান বা যিখিনি ব্যক্তি আছে তেওঁলোকক কেনেকৈ নিজৰ শক্তিৰ বৰেৰে নিজৰ চতুৰতাৰে তেওঁলোকক আক্ৰমণ কৰিব পাৰে গতিকে সমগ্ৰ সিনেমাখনৰ মৰেল অফ দা ষ্টৰী এইটোৱে যে আপোনালোকে যদি সিনেমাখন চাই মনত যথেষ্ট বেছি এটা সাহস পাব আৰু এটা সামাজিক মেছেজ সিনেমাখনৰ জৰিয়তে দিব বিচৰা হৈছে গতিকে যাওক সিনেমা হলত গৈ পেলাই চাওকগে আৰু যদি বেয়া পায় মোৰ কমেন্টত আহি পেলাই আপোনালোকে ক'ব পাৰে যে কি ক্ষেত্ৰত মই মিছা ক'লো বা কেনেকুৱা ক্ষেত্ৰত বেয়া হ'ল তেতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই ভিডিওটো এটা লাইক কৰি দিব ধন্যবাদ